নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ চাইবাৰ ক্ৰাইমৰ দ্বিতীয়টো ভিডিঅ' য'ত আপোনালোকে জানিবলৈ পাব কোন ধাৰাৰ অন্তৰ্গতনো চাইবাৰ ক্ৰাইমটো ধৰা হয় বা চাইবাৰ ক্ৰাইমৰ কাৰণে কি শাস্তি দিয়া হয়। জানো আহক আজি চাইবাৰ অপৰাধৰ বাবে IPC ধাৰা কি। প্ৰতাৰণা আৰু অসৎভাৱে সম্পত্তি ডেলিভাৰী কৰিবলৈ প্ৰৰোচিত কৰাটোৱে হৈছে চাইবাৰ অপৰাধ। আৰু এই অপৰাধৰ কাৰণে IPCত ভাৰতীয় দণ্ড সংহিতা ইণ্ডিয়ান পেনেল কোডৰ ছেকশ্যন 420 ধাৰা 420ত এই বিষয়ে উল্লেখ আছে। আৰু প্ৰতাৰণা আৰু অসৎভাৱে সম্পত্তি ডেলিভাৰী কৰিবলৈ এই ধাৰাতে প্ৰৰোচিত কৰা হয় বুলি আৰু তাৰ কাৰণে 7 বছৰৰ কাৰাদণ্ড, জেইল আৰু জৰিমনা ফাইন বিহা হয়। গতিকে যদিহে চাইবাৰ অপৰাধ হৈছে, আপোনালোকে চাইবাৰ অপৰাধ কোষত আপোনালোকে আবেদন কৰিবলৈ নাপাহৰিব, কাৰণ এই অপৰাধ ৰোধ নকৰিলে সমগ্ৰ বিশ্বতে ব্যাপক হাৰত চাইবাৰ অপৰাধ সংঘটিত হোৱা দেখা যায়। যদি আপোনালোকৰ মোৰ এই ফ্ৰী ল এডভাইচ আইনৰ এডভাইচৰ যোনটো চেনেল ভাল লাগিছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এনেদৰেই আপোনালোকে চাই থাকিব। আইন সকলোৱে জানো আহক, আমাৰ ব্যক্তিগত জীৱনতেই হওক বা সকলোতে।